সকলোকে নমস্কাৰ আজি আমি গৈ আছো ডিমা হাছাও উমৰাংছৰ গল্ফ ফিল্ডত বা উমৰাংছৰ ৰিজাৰ্ভাৰ বুলি কোৱা হয় এয়া বহুত ধুনীয়া ভিউ আমি লাহে লাহে গৈ আছো আৰু এইডখৰ হৈছে উমৰাংছৰ ৰিজাৰ্ভাৰ উমৰাংছ পাই গ'ল উমৰাংছৰ মেইন টাউন বুলি ক'ব পাৰি বা আগতো পাৰ হৈ গ'ল আৰু ইয়াৰ পৰা অলপমান ৰাস্তাটো এনেকুৱা কেঁচা নিচিনা আছে 2-3 কিলোমিটাৰমান যোৱাৰ পাছতে আমি সেই ৰিজাৰ্ভাৰ বা গল্ফ ফিল্ডৰ ফালে আমি গৈ পাই যাম অলপমান আগত যাব লাগে বিৰাট ধুনীয়া ইয়াত থকা যিমান মানুহ আছে সকলোবিলাক যথেষ্ট ভাল নাগালেণ্ডৰ লাষ্ট ব্লগটো দেখা পাইছিলে নাগালেণ্ড যোৱাকালি গৈছিলোঁ তাৰপিছত ইয়াৰ পাছতে আমি ডিমা হাছাও উমৰাংছলৈ ওলাইছোঁ কিন্তু এটা কথা ভিডিঅ'টোহে অলপমান লেট আপলোড হৈছে সময়বিলাক নোপোৱাৰ কাৰণে বাকী যদি আমি যোৰহাটৰ পৰা যাওঁ তেতিয়াহ'লে 6 ঘণ্টা 5.5 ঘণ্টা এনেকুৱা লাগিব বেছিও লাগি যাব পাৰে অলপ আৰু যদি আমি এফালে বুকাজানৰ ফালৰ পৰা গৈছিলোঁ বুকাজানটো উমৰাংছত এনেকৈ গৈছিলোঁ তো সেইটো কাৰণে তাৰ পৰা বেছি দূৰ লগা নাই আৰু 1 ঘণ্টা এনেকুৱাকৈ লাগিছে আৰু সেই বুকাজানৰ পৰা যিটো ৰাস্তা সেইটো যথেষ্ট ধুনীয়া এইটো পোৱাৰ আগতে অলপমান এনেকৈ ৰাস্তাটো আছে বাকী এয়া গেটটো পাই গৈছে আৰু যোৱা বছৰ ফেলকন ফেষ্টিভেল ইয়াতে হৈছিলে বহুত মানুহ হৈছিলে আৰু টিকেটৰ দাম অলপমান বেছি যি নহওক এতিয়া যদি আমি আমাৰ কাৰ সোমোৱাম তো কাৰৰ কাৰণে 100 रुपीज মেবি লয় আৰু প্ৰত্যেক মানুহজনৰ কাৰণে 20 रुपीज ইয়াত গৈ আমি পিকনিক খাব পাৰোঁ ডেটো দিনটো স্পেণ্ড কৰিব পাৰোঁ বহুত এটা ধুনীয়া মানে আমাৰ যোৰহাটৰ কাজিৰঙা গল্ফ ৰিজৰ্ট আমি গৈছোঁ চাগে তো সেইটোতো জাষ্ট এটা মানে সৰু একোৱে নাই সেইটো তো বাট এইটো বহুত বেছি ধুনীয়া আৰু মই ভাবোঁ আৰু 2 বছৰ 3 বছৰ আৰু বেছি ধুনীয়া হ'ব ধুনীয়াকৈ বনাই আছে I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. We have the world in our sight, and I know together we'll be alright. Can you see forever we will go? তো নমস্কাৰ সকলোকে সকলোকে মই আছো আজি আমি পাইছোহি 2টামান বজাত এফালে চাব পাৰিছে কিমান ধুনীয়া এটা পৰিৱেশ মানে যাবলৈও মন নাযাব কিন্তু এতিয়া আমি বেকু হ'ব লাগিব ৰাস্তাবোৰ বিৰাট ধুনীয়া যদি কোনোবাই আহিব বিচাৰে তেতিয়াও আহিবও পাৰিব মোৰ ছাতি উৰি উৰি গৈ আছে ছাতিক ৰখাবলৈ দিগদাৰ হৈ গৈছে আৰু ইফালে মোৰ সুন্দৰী আহিছে এফালে মানুহে কিবা কিবি খাইছে অকল আমি নহয় বিভিন্ন জায়গাৰ পৰা মানুহ আহিছে এইফালে ধুনীয়াকে ঘৰ আছে আৰু যেটো আপোনালোকে শুনি পায় অসমত এটা ফেলকন ফেষ্টিভেল বুলি হয় হে ফেলকন ফেষ্টিভেলটো ইয়াতে পতা হয় যোৱা বছৰ ডিসেম্বৰত হৈছিলে মেবি মই অলপ পাহৰিছো ডিসেম্বৰত হৈছিলে জুবিন নটিয়াল আহিছিলে সকলোৱে জনপ্ৰিয় মানে সিঙ্গাৰ বলিউডৰ তেওঁ আহিছিলে আৰু এইফালে সব পানী যেতিয়া বেছি হয় তেতিয়া এইখিলেকে মানে পাই যায়হি আৰু কিবা কি বুলি কয়
এতিয়া পানী অলপ কম হৈছে আৰু বিভিন্ন অলপমান এক্সপ্ল'ৰ হৈ আছে আৰু ল'ৰা ছোৱালীসকল যদি চাই আছা তেতিয়াহ'লে এনেকুৱা ঠাইত আহিব লাগে মানুহবিলাক যেনেকৈ দেখিছোঁ ভাল আৰু হাফলঙৰ কথা আমি যোৱা বছৰ গম পাইছিলোঁ তো হাফলং পাবগৈতো নালাগে আমাৰ এইখিনিৰ পৰাই আছোঁ যোৱাকালি আমি কহিমা গৈছিলোঁ কহিমাটো ধুনীয়া এটা ভাল ভিউ এটা পালোঁ তাতো তাৰো সেইটো ভিডিঅ'টো দিম বাৰু কিন্তু এফালে বেক চাইডে অলপমান দেখাই দিয়ে কেনেকৈ ঘৰবোৰ নতুনকৈ বনাই আছে এফালে মানুহ ঢেৰ আহি আছে পিকনিক স্পটো এটা হয় এইফালে গা ধুই আছে আৰু ইয়াত বটিঙো কৰিব পাৰিব কিন্তু য়েছ কিমান ঘণ্টা লাগিব 4 ঘণ্টামান লাগিছে ন 4 ঘণ্টামান লাগি গৈছে 4 ঘণ্টা মানে 5 ঘণ্টামান লাগিব আমি যোৰহাটৰ পৰা যদি ওলাওঁ তেতিয়াহ'লে 5 ঘণ্টা লাগিব ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত থাকিবলৈ হ'লে মানে নিয়েৰেষ্টত ৰিজৰ্টো আছে লজো আছে সকলোবিলাক সুবিধা সেফটিও আছে এনেকুৱা নহয় যে সেফটি নহয় তেনেকুৱা একো নাই যথেষ্ট ধুনীয়া এটা জেগা মানে ৰ'দ দি আছে কিন্তু ইমান গৰম নহয় ভাল লাগিছে ছাতিটো আৰু মানে ৰ'দে মানে খায়ো দিব পাৰে ন সেইকাৰণে কিবা কৰি লৈছোঁ এফালে দেখুৱাই দিওঁ ভালকৈ ছাতি যাতে উৰি নাযায় আৰু আমাৰ মোবাইলবিলাকত যে গল্ফ খেলিবৰ কাৰণে যে থাকে যে তেনেকুৱা নিচিনা গছ চছবিলাক ৰুই দি যেতিয়া অলপমান হ'ব তেতিয়া ভাল বেছি ভাল হ'ব এইফালে ভিডিঅ'টোৰ পৰা আশা কৰোঁ অলপমান কিবা এটা জানিব আপোনালোকে ভাল হ'ব আৰু যাতে ল'ৰা ছোৱালীবোৰ মই সদায় কওঁ যে আমি জীৱনত সদায় ফুৰিব লাগে মইতো ফুৰি বহুত ভাল পাওঁ এজ এ শিক্ষক হিচাপে মই ল'ৰা ছোৱালীক পঢ়াই ভাল পাওঁ তাৰ পাছতেই হৈছে মই ফুৰি ভাল পাওঁ সেইকাৰণে বিভিন্ন জেগাত এক্সপ্ল'ৰ কৰোঁ যাওঁ আৰু এইবাৰ গৰম বন্ধত মই কহিমা আৰু এয়া ডিমা হাছাও ঠিক আছে তোমালোকে ক'ত ক'ত ফুৰিলা কমেণ্ট কৰিবা এইবাৰ গৰম বন্ধত ঠিক আছে অ'কে থেংক ইউ ধন্যবাদ